মই পণ্ডিতা শৰ্মাই মোৰ এই ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি ভেকচিনৰ ওপৰত দুই এটা কথা কম বুলি এই ভিডিঅ'টো কৰিবলৈ ঠিক কৰিলোঁ। মোৰ হঠাৎ মনলৈ আহিলে যে মোৰ যিখিনি পৰিচিত ব্যক্তি বা মানুহ মোৰ চাৰিওফালে যিখিনি মই লগ পাই আছোঁ, সেই মানুহখিনিৰ মাজত সৰহখিনি মানুহে এতিয়াও ভেকচিন ল'বলৈ অকণমান ভয়, ক'ভিড ভেকচিনটো ল'বলৈ অকণমান ভয় কৰিছে। তেখেতসকলৰ এটা ভয় যে ভেকচিন ল'লে কিজানি কৰোণা হ'ব, ক'ভিড হ'বই নেকি, কৰোণা ভাইৰাছ ভৰাই দিয়ে যিহেতুকে। গতিকে এনেকুৱা এটা ধাৰণা। আকৌ লোৱাৰ পিছতো ধৰক বহুখিনি মানুহক দেখিছে যে লোৱাৰ পিছত জ্বৰ হয়, গা বিষ হয়, এই ধৰণৰ এনেকুৱা কিছুমান লক্ষণে দেখা দিয়ে, যাৰ বাবে মানুহখিনিয়ে অকণ ভয় কৰিছে। সেই ভয়টো মই ভাবোঁ সমাজত চাগে বহুখিনি মানুহৰে আছে, অকল মই দেখি থকা এই মানুহখিনিয়ে নিশ্চয় নহয়, বহুখিনি মানুহে মই ভাবোঁ আছে। গতিকে মই ভাবিলোঁ যে ভেকচিননো কি, ইয়াৰ ওপৰত যদি মই অকণমান কওঁ, কাৰণ মোৰ চিনাকি মানুহখিনিক মইতো যিমান পাৰোঁ বুজাইছোঁ, কৈছোঁ, কিন্তু মই ভাবিলোঁ যে যদি তেনেকুৱা সেই মানুহখিনিৰ সেই ভয়টো ভাঙিব পৰাকৈ মই যে এই কথাখিনি ভালকৈ অকণমান বুজাই দিওঁ, তেতিয়া নিশ্চয় মানুহৰ ভয়টো ভাগিব। সেই ভাবিয়ে আজি এই ভিডিঅ'টো কৰিলোঁ। মানুহৰ যিটো ধাৰণা যে ভেকচিনৰ নামত, ক'ভিড ভেকচিনৰ নামত কৰোণা ভাইৰাছ শৰীৰত ভৰাই দিয়া হয়, সেইটো একেবাৰে তেখেতসকলৰ যিটো ধাৰণা সেইটো একেবাৰে ভুল বুলি ক'বলৈ যোৱা নাই। কিন্তু ভেকচিন হৈছে কি, যে এটা বীজাণুৰ নিষ্ক্ৰিয় কোষ বা মৃত কোষ বা কোষৰ এটা অংশ, কোষৰ প্ৰ'টিন, নিউক্লিক এচিড DNA RNA, যিটো আমাৰ জেনেটিক মেটেৰিয়েল কয়, তেনেকুৱা কিবা এটা অংশহে আচলতে, বা নিষ্ক্ৰিয় কোষ, মৃত কোষ শৰীৰত ভৰাই দিয়া হয়। যি ভেকচিনেই নহওক, ভেকচিনৰ কথাটো হ'ল সেইটো। আৰু যেতিয়া তেনেকুৱা এটা মৃত কোষ হওক বা কোষৰ এটা অংশ হওক বা কোষৰ প্ৰ'টিন হওক, যেতিয়া আমাৰ শৰীৰত ভৰাই দিয়া হয়, ভৰাই দিয়াৰ লগে লগে কি হয়, আমাৰ যিটো ইমিউনিটি ছিষ্টেম, যিটো শব্দ আজিৰ ডেটত খুবেই পৰিচিত, সকলোৰে মুখে মুখে এইটো এটা শব্দ হৈ পৰিছে যে ইমিউনিটি ছিষ্টেম, যিটো আমাৰ অসংক্ৰাম্যতা তন্ত্ৰ, সেই তন্ত্ৰটো কিছু সক্ৰিয় হৈ পৰে। সেই তন্ত্ৰটো, আমাৰ যিটো ইমিউনিটি ছিষ্টেম, সেইটো কথাটো কেনেকুৱা, আমাৰ শৰীৰত যেতিয়া বীজাণু প্ৰৱেশ কৰাৰ লগে লগে আমাৰ তেজত থকা এবিধ বিশেষ ধৰণৰ কোষ, যাক WBC বুলি কোৱা হয়, শ্বেত ৰক্তকণিকা বুলি কোৱা হয়, হোৱাইট ব্লাড চেল বুলি কোৱা হয়, বা হোৱাইট ব্লাড কৰ্পাছকুলছ বুলিও কোৱা হয়। গতিকে সেই হোৱাইট ব্লাড চেলবিলাকে বা WBCবিলাকে কি কৰে, এবিধ প্ৰ'টিন যৌগ উৎপন্ন কৰে, যাক এণ্টিবডি বুলি কোৱা হয়। সেই শব্দটো আজিকালি মানুহে শুনা শব্দ এটা। গতিকে যেতিয়া আমাৰ শৰীৰত কোনো বীজাণু প্ৰৱেশ কৰে, সেই বীজাণু সোমোৱাৰ লগে লগে তেজত থকা শ্বেত ৰক্তকণিকাবিলাকে এণ্টিবডি উৎপন্ন কৰি দিয়ে, আৰু সেই এণ্টিবডিবিলাকে সৈন্য বাহিনীৰ নিচিনাকৈ আমাক সেই বীজাণুবোৰ ধ্বংস কৰি আমাক ৰক্ষা কৰে। সেইবোৰ আমাৰ সৈন্য বুলি ক'ব পাৰোঁ আমি, আমাৰ দেহৰ সৈন্য। আৰু সেই এণ্টিবডিবিলাক কিন্তু খুব স্পেচিফিক হয়, এটা নিৰ্দিষ্ট বীজাণুৰ কাৰণে নিৰ্দিষ্ট এণ্টিবডি উৎপন্ন কৰে। গতিকে আৰু সেই এবাৰ যেতিয়া এণ্টিবডি উৎপন্ন হয়, সেই এণ্টিবডি বহুদিন ধৰি আমাৰ শৰীৰত থাকি যায়, আমাৰ তেজত ৰৈ যায়, কেতিয়াবাতো গোটেই জীৱন জুৰি ৰৈ যায়, কিন্তু সি বহু সময়লৈ আমাৰ শৰীৰত থাকি যায়। আৰু এই এণ্টিবডি উৎপন্ন কৰা যিটো প্ৰক্ৰিয়া, সেইটো কেতিয়া হ'ব বুলি ক'লোঁ, যেতিয়া কিবা এটা বীজাণু আমাৰ শৰীৰত প্ৰৱেশ কৰিব। আৰু এটা কথা দেই, বীজাণু আৰু জীৱাণু, বীজাণু কি, আমাৰ শৰীৰত ৰোগ সৃষ্টি কৰা যিবোৰ অণুজীৱ আছে, অণুজীৱ আমি যিবোৰ জীৱক খালী চকুৰে নেদেখোঁ, যাক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে চাব পাৰি। গতিকে সেইবিলাক হৈছে অণুজীৱ, আৰু যিবিলাকে ৰোগ সৃষ্টি কৰে সেইবিলাকক বীজাণু বুলি কয়। আৰু যিবিলাক আমাৰ উপকাৰী, আমাক একো অনিষ্ট নকৰে, আমাৰ ৰোগ সৃষ্টি নকৰে, সেইবিলাকক জীৱাণু বুলি কোৱা হয়। বা যি নহওক, সেইটো মই কৰিছোঁ। কিন্তু বীজাণু শব্দটো কৈছোঁ কাৰণে মই হ'লেও কিন্তু সৰহখিনি মানুহে সেইবোৰো শব্দ এতিয়া বুজি পায়। গতিকে সেইটো মই এনেই এইখিনিতে ক'লোঁ কথাটো। গতিকে বীজাণু যেতিয়াই সোমায় তেতিয়াহে আমাৰ শৰীৰত এণ্টিবডি উৎপন্ন কৰে। কোনে উৎপন্ন কৰে? WBCয়ে উৎপন্ন কৰে। কিন্তু এতিয়া কথা হ'ল,
সেই এণ্টিবডি আমাৰ বহুত দিনলৈকে ৰৈ যায় বুলি কৈছোঁ। গতিকে মই যদি কৰোণা ভাইৰাছৰ কাৰণে ভেকচিন নলওঁ, মানে মই যদি ক'ভিড ভেকচিনটো নলওঁ, তেতিয়া কি হ'ব আৰু ল'লে কি হ'ব? এই দুটা কথাই আচলতে মই আজি আলোচনা কৰিব বা জনাবৰ কাৰণেহে মই এই ভিডিঅ'টোৰ মূল উদ্দেশ্য সেইটো। তাৰমানে আমি ল'লেনো কি হ'ব, নল'লেনো কি হ'ব? কথাটো হৈছে কি, যদি মই ক'ভিড ভেকচিন লওঁ, ক'ভিড ভেকচিন লোৱাৰ ফলত তাৰমানে কি হ'ব, মানে বীজাণুৰ এটা অংশ বা মৃত কোষ এই ধৰণে ভৰাই দিব নহয়। ভৰাই দিয়াৰ লগে লগে তাৰমানে শৰীৰত কি হ'ব, শ্বেত ৰক্ত কণিকাবিলাক সক্ৰিয় হৈ পৰিব। সিহঁতি লগে লগে কি উৎপন্ন কৰিব, সেই মানে এণ্টিবডি উৎপন্ন কৰিবলৈ আৰম্ভ কৰি দিব। কিন্তু প্ৰকৃততেতো আচলতে আচল বীজাণু সোমোৱাই নাই, কিন্তু হ'লেও একদম সক্ৰিয় হৈ সিহঁতি কি কৰিব, এই WBCবিলাকে এণ্টিবডি উৎপন্ন কৰিবলৈ আৰম্ভ কৰি দিব। আৰু সেই এণ্টিবডি মই কৈছোঁৱে যে বহুত দিনলৈ ৰৈ যায়, তেজত থাকি যায়। গতিকে যেতিয়া আমাৰ শৰীৰত কৰোণা ভাইৰাছ সোমাব, প্ৰকৃততে সোমাব, তেতিয়া আৰু ইতিমধ্যে আমাৰ যিহেতুকে সৈন্য সাজু হৈ আছে, তাৰমানে আমাৰ তেজত সৈন্য সাজু হৈ আছে, এণ্টিবডি উৎপন্ন হৈ আছে। গতিকে ভাইৰাছ সোমোৱাৰ লগে লগে তাৰমানে কি কৰিব, ভাইৰাছৰ বিপৰীতে সিহঁতি যুঁজিবলৈ আৰম্ভ কৰি দিব, যাৰ ফলত আমাৰ যিটো ৰোগৰ লক্ষণবিলাক কিছু কম হ'ব। তাৰমানে এতিয়া মানুহৰ এটা ধাৰণা, আকৌ এটা এনেকুৱা হয়, মই যেতিয়া কথা পাতোছোঁ বহুত মানুহে এনেকৈও কয়, ক'তা ভেকচিন লৈছিলে দেখোন, সেই ভেকচিন লৈও দেখোন ক'ভিড হ'ল। ভেকচিন লৈছে মানে ক'ভিড নোহোৱাকৈ নাথাকে, ভেকচিন ল'লেও ক'ভিড হ'ব পাৰে, কিন্তু ভেকচিন ল'লে ক'ভিডৰ যিখিনি লক্ষণ, সেই লক্ষণখিনি তাৰমানে কি হয়, কিছু পৰিমাণে হ'লেও কম হ'ব। মানে ক'ভিড ভেকচিন লোৱা মানুহ এজনৰ যেতিয়া কৰোণা ভাইৰাছ শৰীৰত সোমাব, ক'ভিড হ'ব, তেখেতে গুৰুতৰ এটা অৱস্থা নাপায়গৈ, তাৰমানে এটা গুৰুতৰ পৰিস্থিতিলৈ গুচি নাযায়। মানে তেখেতে হয়তো ঘৰুৱা চিকিৎসাৰে ভাল হৈ যাব, মানে ঘৰুৱা চিকিৎসা মানে ঘৰত দৰৱ দুটামান খাই আমাৰ যিটো সাধাৰণ ভাইৰেল ফিভাৰ হয়, তেনেকৈ ধৰণে ঘৰুৱা ট্ৰিটমেণ্টতে ভাল হৈ যাব। মানে কাৰণ ক'ভিডৰটো এতিয়ালৈকে কোনো দৰৱ ওলোৱাই নাই। গতিকে যিখিনি সাধাৰণ আমাৰ ট্ৰিটমেণ্ট আছে, ভাইৰেল ইনফেকশ্যনৰ কাৰণে যি ট্ৰিটমেণ্ট আছে, সেয়া ট্ৰিটমেণ্ট মানে ঘৰুৱা আমি দৰৱ জাতি খাই মানে অৰেল ট্ৰিটমেণ্টত আমাৰ ভাল হৈ যাব। কিন্তু যদি আমি ভেকচিন নল'লে মানে কি হ'ল, মোৰ শৰীৰত ইতিমধ্যে তাৰমানে সেই কৰোণা ভাইৰাছৰ বিপৰীতে যুঁজিব পৰাকৈ এণ্টিবডি উৎপন্ন হৈ নাথাকিব। ফলত যেতিয়া আমাৰ এটা লটত যেতিয়া আমাৰ শৰীৰত ভাইৰাছ সোমাই যাব, ভাইৰাছ সোমোৱাৰ লগে লগে কেতিয়াবা কাৰোবাৰ শৰীৰত কমকৈ ভাইৰাছ সোমাব, কেতিয়াবা কাৰোবাৰ শৰীৰত অলপ বেছিকৈ সোমাব। মুঠৰ ওপৰত যেতিয়া ভাইৰাছ সোমাব, মই ভেকচিন লোৱা নাই, ফলত কি হ'ব, সেই মানুহজনৰ WBCয়ে তাৰমানে শ্বেত ৰক্ত কণিকা এণ্টিবডি উৎপন্ন কৰি যুঁজে মানে মানুহজনে এটা গুৰুতৰ ৰোগ, আমাৰ ৰোগে তাৰমানে গুৰুতৰ অৱস্থা এটা পাবগৈ। তেখেতক হয়তো অক্সিজেনৰ প্ৰয়োজন হ'ব পাৰে, ভেণ্টিলেশ্যনৰ প্ৰয়োজন হ'ব পাৰে, তেখেতক ICUত ৰাখিবলগীয়া হ'ব পাৰে, তেখেতক মুঠৰ ওপৰত তেখেতৰ হস্পিটেলৰ প্ৰয়োজন হ'ব, ঘৰত তেখেতৰ হয়তো ট্ৰিটমেণ্ট নহ'বও পাৰে। আৰু যদি মানুহজনৰ কেনেবাকৈ প্ৰেছাৰ হওক, ডায়েবেটিছ হওক, এনেকুৱা ধৰণৰ যদি কিছুমান বেমাৰো আছে, তেতিয়াহ'লেতো আৰু কথাই নাই, সেই মানুহজনকতো আৰু ঘৰত ট্ৰিটমেণ্ট, ভেকচিন নোলোৱাকৈ থাকিলে ঘৰত ট্ৰিটমেণ্টৰ কথাই নাহিব আৰু। গতিকে হস্পিটেলৰ প্ৰয়োজন হ'ব। আৰু এতিয়া এনেকুৱা এটা হৈছে, আমি যোৱা যিটো ফাৰ্ষ্ট ঢৌ আছিলে, এতিয়াতো ছেকেণ্ড ঢৌ, এতিয়া কৈ আছে যে থাৰ্ড ঢৌ আহিব, থাৰ্ড ৱেভ আহি আছে বুলি কৈছে। আহি আছে মানে প্ৰায় আৰম্ভ হৈয়ে গৈছে ফাৰ্ষ্ট। আৰু ভাইৰাছে কি হয়, খুব সঘনাই সিহঁতৰ ৰূপবিলাক সলায়, সিহঁতৰ লক্ষণবিলাক, সিহঁতৰ দেহৰ গঠন লক্ষণ কিছু সলায় তাৰমানে। গতিকে ভাইৰাছৰ এতিয়া এনেকুৱা হৈছে ডাবল মিউটেণ্ট, ট্ৰিপল মিউটেণ্ট, এই শব্দবোৰ নিশ্চয় সকলোৱে শুনি আছে। গতিকে ফাৰ্ষ্ট ঢৌত কি হৈছিলে, যিবোৰ লক্ষণ আছিলে, এতিয়া ছেকেণ্ড ঢৌত লক্ষণ বেলেগ বেলেগ হ'বলৈ আৰম্ভ কৰিছে। আকৌ থাৰ্ড ঢৌত বা কি সংসাৰী ৰূপ লয় কৰোণাই, ভাবিলে এতিয়া ভয় লগা হৈছে। ফাৰ্ষ্ট ঢৌত দেখিছিলোঁ আমি আমাৰ মানে বয়সস্থ, মানে মৃত্যু হোৱা মানুহখিনিৰ ভিতৰত বয়সস্থ মানুহ বেছি আছিলে। ছেকেণ্ড ঢৌত দেখা গৈছে যে একদম কম বয়সীয়া যুৱক যুৱতী কিছুমান, মানে কিছুমান নহয়, সৰহখিনি কম বয়সীয়া ল'ৰা ছোৱালীৰ মৃত্যু হৈছে। কাল কৰোণা আমাৰ মাজৰ পৰা চিনাকি অচিনাকিকৈ বহুজনৰ মানে বৰ নিষ্ঠুৰভাৱে আমাৰ মাজৰ পৰা লৈ গুচি গৈছে। গতিকে ভাবিলে বৰ দুখ লগা এটা পৰিস্থিতি। গতিকে থাৰ্ড ৱেভটোত বা কৰোণাই কি ৰূপ লৈ আহে, কি বা সংসাৰী ৰূপ লয়,
গতিকে সেইটোতো আমি এতিয়া মানে এই দুটা ঢৌতে যি দেখিছোঁ, গতিকে তৃতীয় ঢৌ কেনেকুৱা হ'ব পাৰে কল্পনা কৰিবলৈও দেখোন ভয় লাগে। গতিকে মই মানে যিসকলে ভেকচিনলৈ ভয় কৰিছে, ভেকচিন ল'লে কৰোণা হ'ব ভাবিছে, মানে ক'ভিড হ'ব ভাবিছে, বা ভেকচিন ল'লে দেখোন জ্বৰ হয়, সেয়াই তাৰমানে ক'ভিড হ'ল নেকি, এনেকুৱা এটা ধাৰণা এটা লয়। ভেকচিন হয়, ভেকচিন ল'লে কেতিয়াবা জ্বৰ হয়, গাৰ বিষ হয়, মূৰৰ বিষ হয়, গাঁঠিবোৰৰ বিষ হয়, কিন্তু সেইবোৰ খুব বেছি দুদিন বা মানে এদিন বা দুদিনহে থাকে, 3 দিনো নাথাকে, এদিন বা দুদিন থাকে। আৰু সেই মানে সেইটো সাধাৰণ যিটো আমাৰ সকলোৱে জানে, আৰু পেৰাচিটামল দৰৱটো সকলোৱে চিনি পায় আৰু আজিৰ ডেটত। গতিকে সেই সাধাৰণ পেৰাচিটামল এটা খালেই ভাল হৈ যায়, সেই এদিন বা খুব বেছি দুদিন। আৰু আজি ভেকচিন লৈছোঁ যদি ৰাতিলৈ অকণমান জ্বৰ উঠে, কাইলৈ তেনেকৈ একো নাথাকে, আৰু বা গাৰ বিষ হয় এদিনেই থাকে, বা খুব বেছি দুদিন। আৰু গতিকে সেই ভয়ত আৰু ক'ভিড ভেকচিন লৈ আমি মৰা মানে এনেকুৱা এটা কিছুমান প্ৰচাৰ হৈ আছে যে ভেকচিন লৈছিলে সেইকাৰণে মৰিলে। হয়তো তেখেতৰ হাৰ্ট ফেইল কৰিছে, ভেকচিন লৈ ভয়ে ভেকচিন লৈছে, হাৰ্ট ফেইল কৰিছে, এনেকুৱাওতো হ'ব পাৰে। কিন্তু ভেকচিনৰ কাৰণে মৃত্যু হোৱা আমি যি ওলাইছে সেইবোৰ কিছুমান উৰা বাতৰি বুলিয়ে কৈছোঁ। মৃত্যু হোৱা আমি মানুহৰ সংখ্যা তেনেকৈ শুনা নাই, কিন্তু যি শুনিছোঁ সেইটো কিমান সঁচা তাত বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে। গতিকে ভেকচিন লৈ ক'ভিড ভেকচিন লৈ মানুহ মৰা আমি শুনা নাই, কিন্তু কৰোণা মানে ক'ভিড হৈ মানুহ মৰা কিন্তু বৰ দুখ লগাকৈ আমি দেখিছোঁ, বৰ দুখ লগা এটা পৰিস্থিতি আমি দুটা ঢৌত দেখি গৈছোঁ। গতিকে ভেকচিন লৈ যিহেতুকে মানুহ মৰা আমি তেনেকৈ দেখা নাই, কিন্তু ক'ভিড হৈ মানুহ মৰা দেখিছোঁ। গতিকে ভেকচিনটো লোৱাটো আপত্তি মই ভাবোঁ থাকিব নালাগে তাৰমানে। আৰু মই সকলোকে সেইকাৰণে একান্তভাৱে অনুৰোধ কৰিছোঁ যাতে চৰকাৰে যিহেতুকে আমাক ফ্ৰী ভেকচিন দি আছে, গতিকে ভেকচিনটো লোৱাৰ যেন ব্যৱস্থাটো কৰে। এনেকুৱা নহয় যে বহুতে কি হৈছে শ্লট নাই পোৱা কাৰণে ভেকচিন নাই লোৱা, বা বৰ ভিৰ হৈছে গৈ লাইন পাতি ভেকচিন ল'ব পাৰে, এনেকুৱা নহয়। তাৰমানে ঘৰতে আছে মানে ভেকচিন ল'বলৈ ভয় কৰিছে। এই মুহূৰ্তত মই আপোনালোকক এটাই অনুৰোধ কৰিছোঁ যে ভেকচিন নোলোৱাকৈ নাথাকিব। ভেকচিনেহে আমাক এই কৰোণাৰ যুঁজখনত জয়ী কৰিব। মানে কৰোণাৰ লগত যুদ্ধখনত আমি জয়লাভ কৰিবলৈ হ'লে আমি ভেকচিন ল'ব লাগিব। আমি প্ৰত্যেকজন মানুহ ভেকচিনেটেড হ'ব লাগিব, ভেকচিন লোৱা হ'ব লাগিব, তেতিয়াহে হয়তো কৰোণা ভাইৰাছৰ লগত আমি যুঁজিব পাৰিম। আৰু এতিয়া আমাৰ যিকেইটা মানে ভাৰতে নিজে উৎপন্ন কৰা ভেকচিন দুটা হৈছে, এটা কোভেক্সিন আৰু আনটো হৈছে কোভিচিল্ড। কোভেক্সিনে হওক কোভিচিল্ডেই হওক, চৰকাৰে আমাক যিটোকে দিবলৈ বুলি ঠিক কৰিছে সেইটোকে লওক। দুইটাই হৈছে ক'ভিড ভেকচিন, দুইটাৰে কাম একেই, কিন্তু হ'লেও তাৰমানে কোভিচিল্ডটোতকৈ কোভেক্সিনটোৰ আকৌ অকণমান দাম বেছিও। তথাপিতো চৰকাৰে আমাক ফ্ৰীকৈ দি আছে, পইচাটোতো লোৱা নাই আমাক লওঁতে, গতিকে সেই সুবিধাটো আমি লোৱা উচিত। কিন্তু কোভেক্সিন আৰু কোভিচিল্ডৰ ওপৰত মই অকণমান কওঁ। কোভেক্সিনটো হৈছে কি, মই ভেকচিন কি ইতিমধ্যে কৈছোঁৱে যে এটা বীজাণুৰ ইনএক্টিভ চেল বা মৃত কোষ বা কোষৰ অংশ, প্ৰ'টিন, নিউক্লিক এচিড এই ধৰণৰ এটা অংশ আমাৰ শৰীৰত ভৰাই দিয়া হয়। আৰু এই কোভেক্সিন বা কোভিচিল্ড সদায় ইয়াত দিয়া হয়, মানে এই আমাৰ বাওঁশীত দিয়ে, এই বাহুত। আৰু সেই মাচুলছতে দিয়ে, মানে আমাৰ এইবোৰ কি বুলি কয়, পেশীতে ইনজেক্ট কৰে। আৰু কোভেক্সিনটো কিন্তু কি হৈছে, আগৰ বাকীবোৰ ভেকচিন মানে পুৰণা যিটো পদ্ধতিত ভেকচিন উৎপন্ন কৰা, সেই পদ্ধতিতে ভেকচিন উৎপন্ন কৰিছে। মই একদম সৰলকৈহে কৈছোঁ কথাখিনি দেই, সকলোৱে বুজি পোৱাকৈ। তাৰমানে আগৰ যিটো পুৰণা মেথড, সেই মেথডতে কোভেক্সিন উৎপন্ন কৰিছে, কিন্তু কোভিচিল্ডটো উৎপন্ন কৰাৰ মেথডটো অলপ বেলেগ, মানে নতুন এটা টেকন'লজি ব্যৱহাৰ কৰা হৈছে। কোভেক্সিনৰ ক্ষেত্ৰত কি কৰা হৈছে, সেই ইনএক্টিভ চেলেই আমাৰ শৰীৰত মানে ইনএক্টিভ চেল, কৰোণাৰ ইনএক্টিভ চেল মানে মৃত বুলি ক'ব পাৰোঁ, মানে নিষ্ক্ৰিয় কোষ ভেকচিনটো প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হৈছে। কিন্তু কোভিচিল্ডৰ ক্ষেত্ৰত চিম্পাঞ্জীৰ মানে চিম্পাঞ্জী শৰীৰত পোৱা এবিধ ভাইৰাছৰ ইনএক্টিভ চেল, মানে নিষ্ক্ৰিয় কোষটোক কিছু মানে সলনি কৰা হৈছে, লেবৰেটৰীত তাক কিছু বেলেগ কৰা হৈছে, কৰি তাৰ অংশ ব্যৱহাৰ কৰা হৈছে।
মানে ডাইৰেক্টলি কৰোণা ভাইৰাছৰ ইনএক্টিভ চেল ব্যৱহাৰ কৰা নাই কোভিচিল্ডত, কিন্তু দুইটা ভেকচিনৰে কাম প্ৰায় কিন্তু একে। আৰু দুইটা ভেকচিনে কি কৰা হৈছে, দুটাকৈ ড'জ দিয়া হৈছে। এতিয়াতো 18 বছৰ ওপৰৰ মানুহখিনিক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে। লাহে লাহে কি হ'ব, 2 বছৰৰ ওপৰ মানে শিশুখিনিকো ভেকচিন দিবলৈ বুলি ঠিক কৰা হৈছে। সোনকালে হয়তো শিশুখিনিকো ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব। কিন্তু সেই কোভেক্সিনে হওক কোভিচিল্ডে হওক দুটা ড'জ ল'ব লাগে, ফাৰ্ষ্ট ড'জ আৰু ছেকেণ্ড ড'জ। কোভেক্সিনৰ ক্ষেত্ৰত ফাৰ্ষ্ট ড'জটো লোৱাৰ 4 পৰা 6 সপ্তাহৰ পিছত তাৰমানে দ্বিতীয় ড'জটো ল'ব লাগে, ছেকেণ্ড ড'জটো। কিন্তু কোভিচিল্ডৰ ক্ষেত্ৰত ফাৰ্ষ্ট ড'জটো লোৱাৰ 84 ডেইজৰ মানে 84 দিনৰ পিছত ছেকেণ্ড ড'জটো ল'ব লাগে। এনেই বেলেগ তেনেকৈ পাৰ্থক্য নাই তাৰমানে, বেলেগ তেনেকৈ মানে সিহঁতৰ প্ৰস্তুত প্ৰণালীটো বেলেগ দুইটাৰে, আৰু দুইটাৰে ভেকচিন প্ৰস্তুত কৰাৰ বস্তুখিনি বেলেগ তাৰমানে। আৰু আৰু এটা কথা, ভেকচিনটো লোৱাৰ তাৰমানে পিছত আমি যেনিবা ফাৰ্ষ্ট ড'জ ল'লোঁ আজি, ফাৰ্ষ্ট ড'জটো লোৱাৰ পিছত তাৰমানে আমি 15 দিনমানলৈ আমাৰ যিটো ইমিউনিটি, আমাৰ শৰীৰৰ যিটো সাধাৰণ ইমিউনিটি ছিষ্টেম, এই সাধাৰণ ইমিউনিটি ছিষ্টেমটো কি হয়, কিছু কমিবলৈ আৰম্ভ কৰে। 15 দিনলৈকে কমে তাৰমানে। আজি মই ভেকচিন ল'লোঁ যেনিবা, 15 দিনলৈকে সেই ইমিউনিটি ছিষ্টেমটো কিছু কমি যায়। 15 দিনৰ মানে আফটাৰ 14 ডেইজ তাৰমানে আকৌ সি ইমিউনিটি ছিষ্টেমটো মানে যিটো অসংক্ৰামক আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো কিছু আকৌ বাঢ়িবলৈ আৰম্ভ কৰে। তাৰপাছতে আকৌ ছেকেণ্ড ড'জটো ল'লোঁ নহয়, ছেকেণ্ড ড'জটো লোৱাৰ যদি কোভেক্সিন হ'ল 4 to 6 উইকছৰ পিছত ল'ম, আৰু যদি কোভিচিল্ড হ'ল আফটাৰ 84 ডেইজ ল'ম। আকৌ কি হ'ব, সেই ছেকেণ্ড ড'জটো লোৱাৰ পিছত আকৌ 14 দিনমানলৈ কি হ'ব, আমাৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা ইমিউনিটি ছিষ্টেমটো কিছু ডিক্ৰিজ কৰিব, মানে কমিবলৈ আৰম্ভ কৰিব। তাৰপিছত কিন্তু আফটাৰ 15 ডেইজ তাৰমানে সি লাহে লাহে কি কৰিব, মানে এণ্টিবডি ভালকৈ ফৰ্ম হৈ মানে সি আমাৰ কৰোণা ভাইৰাছৰ কাৰণে আমাৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা সেইটো বাঢ়িবলৈ মানে সেইটো বাঢ়ি থাকিব আৰু। কিন্তু সেইকাৰণে তাৰমানে কেতিয়াবা এনেকুৱা হয়, ফাৰ্ষ্ট ড'জটো লোৱাৰ পিছতে ক'ভিড হ'বলৈ আৰম্ভ কৰে। কাৰণ 14 দিনলৈকে আমি সেইকাৰণে সাৱধান থাকিব লাগিব, মানে 15 দিনলৈকে আমি মানে ভেকচিনটো লোৱাৰ 15 দিনলৈকে আমি সাৱধান থাকিব লাগিব। আমি মানে যিখিনি ক'ভিড প্ৰট'কল আমাক চৰকাৰে দিছে, হাত ধুব লাগিব, মাস্কখন পিন্ধিব লাগিব, মানুহৰ সমাগমত আমি যাব নালাগিব, পৰাপক্ষত ঘৰত সোমাই থকাই ভাল তাৰমানে ভেকচিনটো লোৱাৰ 14 দিনমানলৈকে, ফাৰ্ষ্ট ড'জেই হওক ছেকেণ্ড ড'জেই হওক। গতিকে সেই তেনেকুৱাও কথা হৈছে। মানুহে সেইকাৰণে কি কয় যে ভেকচিন লৈছিলে লৈও ক'ভিড হৈছে। কিন্তু মানুহৰ এতিয়া কি হয়, ভেকচিন লয়, মই ভেকচিন লৈ আহিলোঁ নহয়, মোৰ কৰোণা নোসোমায় আৰু মোৰ ক'ভিড নহয় আৰু, এই ধাৰণাত গোটেইখন ঘূৰি ফুৰে, বা মানে মাস্কো নিপিন্ধে, ঘূৰিও ফুৰে। কাৰণ এনেকুৱা এটা ধাৰণা, মই ভেকচিন ল'লোঁ নহয়, কিন্তু সেইটো একদম ভুল ধাৰণা। এইটো নহয় যে আমি ভেকচিন ল'লোঁ কাৰণে আমাৰ ক'ভিড নহ'ব, কিন্তু ক'ভিড নোহোৱাটো কথা নাই, হোৱাটো হ'ব পাৰে, কিন্তু হ'লে ৰোগে আমাৰ গুৰুতৰ সমস্যাৰ সৃষ্টি নকৰে। মই বাৰে বাৰে কৈছোঁ, ঘৰতে হয়তো ট্ৰিটমেণ্ট কৰিয়ে আমাৰ সেই ক'ভিডৰ পৰা আমি আৰোগ্য লাভ কৰিব পাৰোঁ। কিন্তু যদি ভেকচিন নলওঁ তেতিয়াহ'লে কিন্তু ৰোগে এতিয়া ফাৰ্ষ্ট ঢৌ পাছত ছেকেণ্ড ঢৌটো আৰু দেখিছোঁৱে যি হৈছে, থাৰ্ড ঢৌটো আৰু কি হ'ব। গতিকে এতিয়াৰ পৰা মানুহ অকণমান কৰোণাক লৈ ধেমালি কৰাৰ তাৰমানে এতিয়া সময় উকলিল আৰু, যে কৰোণা হ'লে মানে কৰোণা ভাইৰাছ আহকচোন বা ক'ভিড হ'লে দেখা যাব আৰু। বহুত মানুহৰ এটা তেনেকুৱা, যি হ'ব তেতিয়া হ'ব, তেতিয়া দেখা যাব। কিন্তু যেতিয়া হ'ব তেতিয়া দেখা যাবলৈ আচলতে সময়ে নাপাম, হয়তো আমি সময়ে নাপাম। আমাক এতিয়া এনেকুৱা হৈছে, যোৱা যিটো ফাৰ্ষ্ট ঢৌ আছিলে, ফাৰ্ষ্ট ঢৌত দেখিছিলোঁ আমি মানুহ আজি ক'ভিড ধৰা পৰিছে, তাৰপাছত যেতিয়া মানুহ যদি ঢুকাইছে, মানে আফটাৰ 10 ডেইজৰ পিছতহে শুনিছিলোঁ যে মানুহজন ঢুকাল বা এনেকুৱা শুনিছিলোঁ। কিন্তু এতিয়া দেখা গৈছে যে মানে এই ছেকেণ্ড ঢৌত যিটো দেখিছোঁ, মই যিখিনি দেখি আছোঁ সেইটোহে কৈছোঁ, আৰু চবেই অকণমান কথাটো মন কৰিব। যোৱাবাৰ তাৰমানে এনেকুৱা হৈছিলে, হোৱাৰ পিছত কমেও 10 দিনমান মানুহজন আছিল, 10 দিনমানৰ পিছতহে আমি শুনিছিলোঁ যে এই মানুহজন ঢুকালে। কিন্তু এইবাৰ এনেকুৱা হৈছে, মানুহ ধৰা পৰিছে
4-5 দিনৰ পিছতে মানুহ ঢুকাবলৈ আৰম্ভ কৰি দিছে গতিকে এইটো তাৰমানে সেইটো এটা ভয়ানক এটা পৰিস্থিতি হৈছে গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ মানে একান্তভাৱে মই সকলোকে অনুৰোধ কৰিছোঁ যে কোভিডৰ ভেকচিন যিহেতুকে চৰকাৰে আমাক ফ্ৰীকৈ দি আছে গতিকে সকলোৱে ভেকচিন ল'বৰ কাৰণে ব্যৱস্থা কৰক ল'ম বুলি ঠিক কৰক কাৰণ ভেকচিনৰ মানে কোভিডৰ লগত মানে কৰোনা ভাইৰাছৰ লগত যুঁজাৰ কোনো বেলেগ বিকল্প নাই ইয়াৰ যেহেতুকে কোনো দৰৱ জাতিও এতিয়ালৈকে ওলোৱা নাই গতিকে ভেকচিনে হৈছে এতিয়া একমাত্ৰ উপায় যাৰ জৰিয়তে আমি কোভিডক জয় কৰিব পাৰোঁ গতিকে ভেকচিন ল'লে মানুহ একো অপকাৰ নহয় ভেকচিন লৈ মানুহ মৰা আমি শুনা নাই কিন্তু ভেকচিন নোলোৱাকৈ থাকিলে হয়তো আমাৰ কি হ'ব পাৰে আমি ক'ব নোৱাৰোঁ গতিকে মই সকলোকে এই ভিডিঅ'টোৰ জৰিয়তে একান্তভাৱে অনুৰোধ কৰিছোঁ বাৰে বাৰে কৈছোঁ একেটা কথাকে যে ভেকচিন ল'বলৈ ব্যৱস্থা কৰক আৰু মোৰ এই ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি বেয়া লাগে যদি ভাবে যে ভিডিঅ'টো একো দৰকাৰী কথা নাই বা এইটো ভিডিঅ'ৰ কোনো ইমান হেৰি হয় ভাল নালাগে যদি মানে পচন্দৰ নহয় ভিডিঅ'টো তেতিয়াহ'লে ডিছলাইক কৰিব তেতিয়াও মই গম পাম যে মোৰ কামটো আচলতে কি হৈছে কাম মানে কি মই যিকণ জানো বা যিখিনি মোৰ দেখি থাকোঁ মই এটা ভিডিঅ' দিলে মানুহৰ উপকাৰ হ'ব বুলি ভাবোঁ সেই বুলি ভাবিহে ভিডিঅ' এটা কৰা হয় গতিকে লাইক আৰু ডিছলাইকটোৱে আচলতে মোক ক'ব মই কামটো মোৰ এই কামত বা মোৰ এই ভিডিঅ'টোত মই কিমান সফল হৈছোঁ আৰু যদি ভাবে যে মোৰ এই চেনেলটো প্ৰয়োজনীয় কাৰণ মই মাজে মাজে মই প্ৰধানকৈ 9-10ৰ ল'ৰা ছোৱালীখিনিৰ বিজ্ঞান বিষয়টো পঢ়াই আছোঁ সিহঁতৰ ভিডিঅ' দি থকা হৈছে কিন্তু তাৰ সমানে সমানে মই কেতিয়াবা এনেকুৱা কিছুমান কথাও ক'ব মন যায় যিখিনি মই জানো যিকণ মোৰ জ্ঞান আছে সেই জ্ঞানকণ মই সাধাৰণ মানুহ মানে দিবলৈ ইচ্ছাটো কৰোঁ সেইকাৰণে এনেকুৱাকৈ ভিডিঅ'বোৰ মাজে মাজে বনাই থাকোঁ গতিকে যদি ভাবে যে মোৰ চেনেলটো প্ৰয়োজনীয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দি থ'ব তেতিয়া মই যেতিয়াই ভিডিঅ' দিম তেতিয়া নটিফিকেশ্যন পাব আপোনালোকে গতিকে ইয়াকে কৈ মই মোৰ এই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে মই ধন্যবাদ জনাইছোঁ